আসসালামু আলাইকুম। মই অলপ বাহিৰত ওলাই আহিছোঁ ফ্ৰেণ্ডসকল। বাহিৰলৈ ওলাই আহিছোঁ অলপ কিবা কিবি ল'বৰ বাবে। ভাবিছোঁ আপোনালোকক অলপ শ্বেয়াৰ কৰোঁ। এইফালে মোৰ ঘৰৰ ওচৰতে মানে কোনোবা টমটমত উঠিছে মোৰ লগতে। একেলগে মই অলপ বাহিৰলৈ গ'লোঁ আৰু বাহিৰৰ পৰা আহিলোঁ, কাপোৰ কানি চেঞ্জ কৰিলোঁ। কৰি মেলি এতিয়া মই লাঞ্চত কি বনাম আপোনালোককো দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে মই লাঞ্চত কি বনাই আছোঁ আপোনালোকক অলপ দেখাই আছোঁ। এইফালে বনালোঁ মই দাইল, মগু দাইল হয়, আৰু দাইলতে কি কৰিলোঁ, কণী দি দিলোঁ আৰু আলু দি দিলোঁ। দেখিছেনে, মগু দাইল হয়তো কণী আৰু আলু দাইলৰ লগতে বইল কৰি আছোঁ, দেখিছে। এইফালে মোৰ বইল কৰি আছোঁ আৰু আনফালে কি আছে কওকচোন, মূলা ভাজি কোনে কোনে খাই বাৰু কমেণ্ট কৰিবচোন। বহুত দিন ধৰি মূলা খোৱা নাই, ভাবিছোঁ অলপ ভাজি বনাই খাই দিওঁচোন। আৰু গছৰে লাগি থকা দুটা ভোল আছিল, ভাবিছোঁ অলপ পিটিকা বনাই দিওঁ, ভোলৰ পিটিকা। এইফালে ভোলৰ পিটিকাও বনাই ল'লোঁ। এয়া দেখিছেনে, তাজা গছৰ ভোলৰ পিটিকা বনালোঁ। আৰু এইফালে আনফালে বনাইছোঁ কণীৰ পিটিকা। আজি পিটিকাই থাকিব বেছিভাগ দেই, আলু আৰু কণীৰ লগত পিটিকা বনাই দিলোঁ। দূৰৰ পৰা আহিছোঁ যিহেতু অলপ কষ্ট লাগিছে। আৰু এইফালে বনালোঁ এয়া বৰালি মাছ আছিল সৰু সৰু, ভাবিলোঁ যে বৰালি মাছখিনিও অলপ ভুনা বনাই দিওঁ আৰু এটা লং ভিডিঅ' দি দিওঁ ভাবিলোঁ, ব্লগ বনাই। বহুত দিন ধৰি যিহেতু মই লং ব্লগ দিয়া নাই সেইবাবে। আৰু এইফালে ভাবি আছে চাগে এইটো কি মাটিবোৰ দেখাই আছে ন, এইবোৰ মাটি চহাইছোঁ কিয় জানেনে। ইয়াত মই মানে গুটিবিলাক সিঁচি দিছোঁ, মূলা, গাজৰ, তিয়হ মানে লগাই দিছোঁ আৰু ৰুই দিছোঁ গুটি। আৰু কিবা কিবি গুটি আছে আৰু লাই পালেং এইবিলাক মানে দেখিছেনে, অলপ ফুটি ওলাইছে চাওক, এয়া দেখিছে মূলাবিলাক গজিছে এইফালে। আৰু এইফালে হৈছে মোৰ মেহেন্দি গছ। কাক মেহেন্দি লাগে বাৰু আপোনালোক আহি যাওক মেহেন্দি লাগে যদি। আৰু এইফালে চাওক, এইয়া আমাৰ ঘৰৰ ওচৰে দুটাই মানে পানী বহুত আহিছে যিহেতু মাছ মাৰি আছে, দেখিছে এই চাওক মাছ মাৰিছে, এইফালে মাছ মাৰি খাব। আৰু এইফালে মই যিহেতু মুৰ্গী এটা পুহিছিলোঁ, মুৰ্গীয়ে কণী দিছে চাওক, মোৰ বহুত ভাল লাগিছে দেই। কণীকেইটা ক'ত কাপোৰৰ মাজতে কণীকেইটা পাৰি দিছে, কাপোৰখিনিতো লেতেৰা কৰিলে আকৌ কাম বঢ়াই দিছে, চাফা কৰিব লাগিব। আৰু এইফালে মই অৰ্ডাৰ কৰি আনিছিলোঁ এই কাৰ্পেটৰ নিচিনা, মানে গড্ৰেজৰ কালাৰটো অলপ বেয়া হৈ গৈছিল, সেইবাবে মই গড্ৰেজত লগাবৰ কাৰণে এই কাৰ্পেটখিনিও মই অৰ্ডাৰ কৰি লৈ আহিলোঁ মিছ'ৰ পৰা। আপোনালোকে পাৰিলেও অৰ্ডাৰ কৰি আনিব পাৰিব। এয়া দেখিছেনে, মই এয়া লৈ আহিছোঁ গোটেইখিনি, কালাৰখিনি বহুত ভাল লাগিছে সেইকাৰণে লৈ আহিছোঁ। আৰু এইফালে মই আৰু এটা অৰ্ডাৰ কৰিছোঁ, কি কওকচোন, পূজাৰ কাৰণে অফাৰ দি আছিল, সেইকাৰণে মই কি কৰিলোঁ কওক, এটা কুৰ্তাই অৰ্ডাৰ কৰি লৈ আহিলোঁ মিছ'ৰ পৰা। মই মিছ'ৰ পৰা যিহেতু বেছিভাগেই অৰ্ডাৰ কৰোঁ, আৰু মোৰ যি বস্তু আহিছে অৱশ্যে মোৰ সকলো বস্তুৱেই ভালেই আহিছে দেই। ভাবিছোঁ আপোনালোকক অকণ শ্বেয়াৰ কৰোঁ, মই যিহেতু আনিছোঁ আপোনালোককো অলপ দেখাবলৈ ভাবিছোঁ। তেতিয়াহ'লে মই চুইদাৰযোৰ ওলাই আছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মই ৰীলো বনালোঁ আগতে এই চুইদাৰ পিন্ধি, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন, ভাল লাগিছে নে বেয়া লাগিছে। ভালেই আহিছে, কালাৰো ভাল আহিছে, ধুনীয়া দেই। যদি লাগে আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে, আজিলৈ আহিছোঁ ব্লগত, বাই বাই।